এতিয়া আন্দোলন কৰি হয়তো ছাত্ৰ সন্থাক দেখুৱাইছিলে, তেওঁ আগবঢ়াই নিছিলে। এতিয়া সেই সৰ্বানন্দই ৰাইজক নেওচি আমাৰ ল'ৰা ছোৱালীবিলাক চব মাৰ ধৰ কৰোৱা প্ৰশাসন লগোৱাই তেওঁলোকক জেলত ভৰাইছে। সেইখিনি কেলৈ হ'বলৈ পাইছে? তেওঁতো আমাৰে পুত্ৰ ধৰি লওক, তেওঁ কিন্তু মাতৃসকলক পাহৰি গৈছে, নিজৰ ভাই ভনীক পাহৰি গৈছে। এইখিনি কেলৈ হ'বলৈ পাইছে তেওঁ? তাৰ বিষয়লৈ আমি সকলো বৃদ্ধসকলে গৰিহণাই দিছোঁ তেওঁ। আৰু আমি কি ক'ম? সৰ্বানন্দ এতিয়া মুখ্যমন্ত্ৰী যেতিয়া হ'ল, মুখ্যমন্ত্ৰী পদত উঠি সকলো পাহৰি গ'ল। তেওঁ পাহৰিব নালাগিছিলে সেইখিনি ৰাইজক। ৰাইজে যেনেকৈ তেওঁক শাসন দিলে, গাদী শাসন কৰিবলৈ দিলে, সেই গাদী তেওঁ পোৱাৰ লগে লগে ৰাইজক পাহৰি গ'ল। এতিয়া কত ল'ৰা ছোৱালী জেলত ভৰাইছে, কত ল'ৰা ছোৱালী গুলি কৰি মাৰিছে, সেইখিনি এতিয়া দুৰ্বৃত্ত মাৰিছে বুলি জনাইছে। সেই ল'ৰা ছোৱালী মাক বাপবিলাকে কেনেকৈ দিন কটাইছে তেওঁলোকে খবৰ লোৱা নাই। সেইখিনিকে আৰুনো মই কি ক'ম আৰু।